গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আমি যাব ওলাইছোঁ এটা ৱাটাৰফল চাবৰ কাৰণে, আৰু যোনটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে। সেয়েহে আমি ৰাতিপুৱাই সকলো ওলাই আহিলোঁ, কিয়নো সেইদিনা আমি যোৱাগৈ কথা আছিলে। আৰু আহি পেলাই এয়া ৱাটাৰফল চাবলৈ যোৱাৰ আগত টিকেট কাটিব লাগে, আৰু এয়া বায়ে টিকেট কাটি আহি আমি এয়া পানীৰ মাজে মাজে আহি আছোঁ। আৰু এইটো চাইডে গাড়ী আনিব নোৱাৰি, সেইকাৰণে আমি গাড়ীখন অলপ আগতে ৰখাই ইয়াত খোজকাঢ়ি সকলো যাব ল'লোঁ। পাহাৰীয়া বাট যে, আৰু একা বেগা শিল বালি ঢেৰ, আৰু এনেকুৱা ৰাস্তাত গাড়ীও আনিব নোৱাৰি, সেইকাৰণে আমি খোজকাঢ়িয়ে আহি গ'লোঁ। আৰু আমাৰ লগত এয়া সকলো তোৰ পৰা মানুহ আহে, আৰু সকলোখিনি লগে লগে আহিলোঁ আৰু বহি মেলি ভাগৰে যুগৰে। আৰু আমাৰ মাহঁত বাহঁতটো পিছে পৰি যায়গৈ, আমি বহুত দূৰ আগত গৈ আকৌ সিহঁতলৈ ৰখোঁগৈ। তেনেকেই আহি আহি আমি আমাৰ চাবলৈ অহা জেগাডোখৰ পাই গ'লোহি। পালোহি মানে আমি তাত বহুতখিনি চালোঁ, চাই ফটো চটো মাৰিলোঁ, ভিডিঅ' বনালোঁ, বনাই পেলাই এয়া ঘৰলৈ উভতিছোঁ। আৰু যাওঁতেও আমি খোজকাঢ়ি যাবলগীয়া হৈছে, আৰু এতিয়া আহোঁতেও খোজকাঢ়ি আহিব লাগিব, কাৰণ তাত গাড়ীটো চলাব নোৱাৰে, সেইকাৰণে আকৌ খোজকাঢ়ি আহিলোঁ। আৰু আহি ভাগৰতে এখন গাড়ীৰ ওচৰতে এখন হোটেল আছিলে, তাতে বহিলোঁ। বহি অলপ টাইম বহাৰ পাছত আমি আনাৰস খালোঁ, এনেকৈ কাটি তাত এনেদৰে কাটি ওপৰত ক'লা নিমখ ছটিয়াই ৰেড চিলি, এইটো ৰঙাটো কি বস্তু নাজানো, জ্বলাও নহয়, কিবা এটা ছটিয়াই দিয়ে, আৰু তেনেকৈ খালোঁ। খাই বৈ আমি ঘাটৰ ফালে আহিলোঁ, আৰু চাহপাতৰ মাজে মাজে এয়া আমি ঘাটলৈ আহি আছোঁ, কিয়নো আমি যোৰহাট মাজুলী হৈ ঘৰলৈ আহিম। তেজপুৰ হৈ গ'লে দূৰ হয় বহুতখিনি, সেইকাৰণে আমি এবাৰ নিমাতী হৈ আহিব লৈছোঁ। আৰু আহি আমি ইয়াত কমলাবাৰী ঘাটে পালোঁহি। আৰু সেইদিনা গাড়ী ইমানেই ভিৰ আছিলে, টিকেট কাউণ্টাৰত গ'লোঁ, আমাৰ কাৰণে টিকেটো নাই, গাড়ী মানে অলৰেডি বুক হৈ গ'ল। তাৰপিছত আমি ৰিজাৰ্ভ কৰি 3খন এনেদৰে যাবলগীয়া হ'ল। পিছত নগ'লেতো নহ'ব, আকৌ ঘূৰিও যাব নোৱাৰি বোকাখাটলৈ, সেইকাৰণে আমি ৰিজাৰ্ভ কৰিয়ে আহিলোঁ। আৰু গাড়ীটো লাইনৰ লগাই দিলে, আৰু লগাই ভয়ো লাগে, ভয়ে এয়া উঠাবলৈ লৈছে। কিমান বাৰ যে ভগৱানক মাতিছোঁ। খাই হৈ গ'ল, আৰু আমি আহি আছোঁ নদীৰ মাজে মাজে, আৰু বেছি সময় নালাগিল, 1 ঘণ্টামান লাগিলে পাৰ হওঁতে। আৰু এয়া আমি মাজুলীত ভালকে দেখা দিওঁ, তেনেকে নহয়, তুমি এইবিলাক ঘূৰি দিয়া আকৌ। আৰু সেইদিনা আমি ঘৰলৈ যাবগৈ নোৱাৰিলোঁ, কাৰণ ফেৰিও নাপায়, ৰাতিও হ'ল, সেইকাৰণে আমি মামাৰ ঘৰতে থাকি দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।